নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ 2024 চনত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ বাবে আহিবলগীয়া কিছুমান অসমীয়া বিষয়ৰ পৰা আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমত কিমান প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়? উত্তৰ 189 বিধ। অসমত 189 বিধ স্তন্যপায়ী প্ৰাণী পোৱা যায়। 2 নম্বৰ প্ৰশ্ন, অসমত পোৱা বন মানুহবিধক কি বুলি কোৱা হয়? উত্তৰ হুলক গিবন। অসমত পোৱা বন মানুহবিধক হুলক গিবন বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 5খন। অসমত বৰ্তমান 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। 4 নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰ প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কিমান চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে? উত্তৰ 1999 চনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে 1999 চনত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। 6 নম্বৰ প্ৰশ্ন, অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদসমূহৰ ৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে? উত্তৰ অসমৰ বন বিভাগৰ ওপৰত দিয়া হৈছে। 7 নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম বৃক্ষবিধৰ নাম কি? উত্তৰ হোলোং। অসমৰ সৰ্ববৃহৎ বৃক্ষবিধৰ নাম হ'ল হোলোং। 8 নম্বৰ প্ৰশ্ন, অসমত মুঠ কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা যায়? উত্তৰ 182 প্ৰজাতিৰ। অসমত মুঠ 182 প্ৰজাতিৰ কপৌ ফুল পোৱা যায়। 9 নম্বৰ প্ৰশ্ন, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? উত্তৰ 500 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 500 বৰ্গ কিলোমিটাৰ। 10 নম্বৰ প্ৰশ্ন, অসমত হাতীৰ আৱাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক? উত্তৰ পাভৈ অভয়াৰণ্যত। পাভৈ অভয়াৰণ্যত হাতীৰ আৱাসিক ভূমি সৰ্বাধিক। 11 নম্বৰ প্ৰশ্ন, অসমত থকা দুটা ব্যাঘ্ৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 12 নম্বৰ প্ৰশ্ন, অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম কি? উত্তৰ পানীদিহিং আৰু দীপৰ বিল। অসমৰ দুটা পক্ষী অভয়াৰণ্য হ'ল পানীদিহিং আৰু দীপৰ বিল। 13 নম্বৰ প্ৰশ্ন, অসমৰ হাবিত কেই প্ৰজাতিৰ মাছ পোৱা যায়? উত্তৰ 128 প্ৰজাতিৰ। অসমৰ হাবিত সৰ্বমুঠ 128 প্ৰজাতিৰ মাছ পোৱা যায়। 14 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? উত্তৰ 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। 15 নম্বৰ প্ৰশ্ন, সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? উত্তৰ শোণিতপুৰ জিলাত। সোণাই ৰূপাই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। 16 নম্বৰ প্ৰশ্ন, মানাহ অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? উত্তৰ বাঘৰ বাবে। মানাহ অভয়াৰণ্যখন বাঘৰ বাবে বিখ্যাত। 17 নম্বৰ প্ৰশ্ন, কিমান চনত চৰকাৰে বৰনদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিছে? উত্তৰ 1981 চনত। 1981 চনত অসম চৰকাৰে বৰনদীক অভয়াৰণ্য হিচাপে স্বীকৃতি দিছে। পবিতৰা অভয়াৰণ্য কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছে? উত্তৰ 1987 চনত। 1987 চনত
পবিতৰা অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছে? 19 নম্বৰ প্ৰশ্ন, দেওহাঁহৰ বৈজ্ঞানিক নাম কি? উত্তৰ কাইচিনা চুটুলাটা। দেওহাঁহৰ বৈজ্ঞানিক নাম হ'ল কাইচিনা চুটুলাটা। 20 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক পক্ষীবিধৰ নাম কি? উত্তৰ দেওহাঁহ। অসমৰ ৰাজ্যিক পক্ষীবিধৰ নাম হ'ল দেওহাঁহ। এইকেইটা আছিল আজিৰ প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। আৰু এই ভিডিঅ'ত যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।